হেল্ল' গাইজ দেখিছেনে ইমান ইন'চেণ্টলি মোৰ কুকুৰজনী বহি আছে ইয়াত। তাই আৰু এতিয়া আমাৰ মাজত নাই। মই মাইনাক ভাত খুৱাই থাকিলে তাইও খাবলৈ ৰৈ থাকে। দেখিছেনে কেনেকৈ আছে মোৰ লগত ইমান ইন'চেণ্ট। বহুত বেয়া লাগিছে, তাই আমাক এৰি গুচি গ'লগৈ। এতিয়া হৈছে মৰ্ণিঙত উঠি গা পা ধুই আৰু ৰেডি কৰিবলৈ ওলাইছোঁ। ৰুটি বনাই আছোঁ মই, এইফালে ৰুটি বনাই আছোঁ আৰু মাইনাৰ স্কুল আছে, সেইটো কাৰণে মৰ্ণিঙত মই এইফালে বনাই আছোঁ। আকৌ চেৱাই আৰু ৰুটি দিম মৰ্ণিঙত। এতিয়া চেৱাই ৰুটি ব্ৰেকফাষ্টত দি দিম। এইফালে বনাই আছোঁ মই চেৱাই। তাই গৰু গাখীৰ নাখায় কাৰণে মই এইটো আমুল তাজা পেকেট গাখীৰ দি বনাইছোঁ চেৱাই। জাষ্ট নৰ্মেলি বনাইছোঁ, একো দিয়াই নাই ইয়াতে। অকণমান চেনি দিছোঁ আৰু একো দিয়া নাই। আৰু এইকণ আমি খাই বৈ লওঁ। এইফালে আকৌ মই বনাইছোঁ চাহ। ৰাতিপুৱা চাহকণ নাখালে নহয়, এইফালে বনাইছোঁ চাহ। এইফালে হৈ আছে, মই বেছি সিজি গ'লে বেছিকৈ খাবলৈ বেয়া হয়। এইটো কাৰণে অকণমান হাফ বইল কৰি পেলাই তেনেকৈ ৰাখিছোঁ। আৰু এইফালে মই বনাই আছোঁ চাহ। এইকণ ৰুটি মোৰ হৈ গ'ল আৰু এতিয়া আমি ৰুটি খাওঁ। চাই থাকক তেতিয়াহ'লে আমি ৰুটিকণ খাই লওঁ। আকৌ তাইৰ স্কুল আছে, স্কুলৰ কাৰণে আকৌ প্ৰিপেয়াৰ কৰিব লাগিব। তাইৰ আকৌ টিফিন চিফিন বনাব লাগিব। মই খাই লওঁ তেতিয়াহ'লে, চাই থাকক আপোনালোকে। আৰু এইফালে মাইনাক খাবলৈ দিছোঁ আহি। আৰু এতিয়া এইফালে মই বইল কৰি আছোঁ পানী। তাইৰ টিফিন মই বনাবলৈ এতিয়া ওলাইছোঁ। পাস্তা অলপ বনাই দিওঁ। আকৌ এইফালে বুট আৰু আলু ভাজি পেলাই থৈ দিছোঁ। এইফালে এয়া পাস্তা লৈছোঁ মই তাইৰ টিফিনত দিবৰ কাৰণে। এইকণ হৈছেগৈ, পানীকণ উতল আহিছে, উতলিলে ভাল আৰু দিবৰ কাৰণে। পাস্তাখিনি মই ইয়াত দি দিছোঁ। আৰু এইকণ মই আলু আৰু বুট ভাজিছোঁ। এইফালে ভাত বহাই দিছোঁ তাইৰ কাৰণে। আৰু ইফালে পাস্তাখিনি বইল হৈ গৈছে আৰু মই পেন এটাত অকণমানকৈ তেল দিছোঁ, তাতে দিছোঁ পিঁয়াজ অকণমান। জাষ্ট নৰ্মেলি মই বনাই দিম টিফিনৰ কাৰণে। আৰু এইকণ মোৰ হৈ গৈছে, তাতে দি পেলাই মই দিছোঁ তাতে চচ। আৰু জলদি বনাওঁতে কি দিছোঁ কি নাই দেখাবলৈ নোৱাৰিলেও, পিছত এদিন বেলেগকৈ দেখাম। এইকণ মোৰ হৈ গৈছে টিফিনৰ কাৰণে এতিয়া ৰেডি। আৰু মই এয়া দিছোঁ পাপৰ পুৰি, তাইক দিছোঁ অকণমান ভাত খাবলৈ। আৰু এইফালে দেখিছেনে কেনেকৈ আছে এইকেইটা। তাইক ভাত দিছোঁ ওপৰত, সিহঁতবোৰে গোটেইবোৰে তলত আছে। মই এতিয়া আহি পালোঁ স্কুলৰ পৰা মাইনাক লৈ পেলাই। আৰু এতিয়া অলপ চাহ খাওঁ। চাহ অলপ বনাই আনিছোঁ, পাপৰ আৰু মেগী। এতিয়া তাকে খাওঁ অলপ। ভাত নাখাওঁ আৰু মৰ্ণিঙত ভাত খাইছোঁ, এতিয়া ভাত নাখাওঁ, চাহকে খাওঁ আৰু।